ডিব্ৰুগড় জিলাৰ চাবুৱাত প্ৰতিষ্ঠা হোৱা অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ক্ৰীড়া বিশেষজ্ঞ গৱেষক অধ্যাপক ডক্টৰ জয়প্ৰকাশ বাৰ্মাক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতি অসম আৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ তৰফৰ পৰা বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপাচাৰ্যগৰাকীক সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ, গামোচা, ফুলৰ থোপা আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি উপাচাৰ্য ডক্টৰ জে.পি. বাৰ্মাই ক্ৰীড়া আৰু মানৱ জীৱনৰ ওপৰত তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰাৰ লগতে বিশ্ববিদ্যালয়খনত অন্তৰ্ভুক্ত হোৱা বিষয়বোৰৰ ওপৰত উল্লেখ কৰে। বিশিষ্ট শিক্ষাবিদ তথা ক্ৰীড়া বিশেষজ্ঞ ডক্টৰ বাৰ্মাই ক্ৰীড়াৰ জৰিয়তে জীৱনটো কিদৰে সুন্দৰ সফলভাৱে ৰূপায়ণ কৰিব পাৰি তাৰ বিষয়ে কোৱাৰ লগতে একান্ত ইচ্ছা, মনোযোগ আৰু অধ্যৱসায়ৰ জৰিয়তে জীৱনত সফল হ'ব পাৰিব বুলিও কয়। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতি অসম আৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ে এনে সম্বৰ্ধনা কাম কৰাত প্ৰেৰণা যোগোৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ জৰিয়তে কৰিবলগীয়া যিকোনো কাম তেওঁ মহাবিদ্যালয়খনত ৰূপায়ণ কৰাত অগ্ৰাধিকাৰ দিব বুলিও নিজৰ ভাষণত উল্লেখ কৰে। বিশেষ এই সম্বৰ্ধনা অনুষ্ঠানটোৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে এটি গীত পৰিৱেশন কৰে। সেৱা সমিতি অসমৰ সম্পাদক হলিৰাম ফুকনে আদৰণি জনাই বিশেষ সম্বৰ্ধনা জনোৱা অনুষ্ঠানটিত মহাবিদ্যালয় পৰিচালনা সমিতি আৰু সেৱা সমিতিৰ প্ৰাক্তন সভাপতি বিশিষ্ট বুৰঞ্জীবিদ অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডিন অধ্যাপক ডক্টৰ সৃষ্টিধৰ দত্তই উপাচাৰ্য ডক্টৰ বাৰ্মাৰ জীৱন আৰু কৰ্মৰ বিষয়ে চমু পৰিচয় আগবঢ়োৱাৰ লগতে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ জীৱন আৰু কৰ্ম সম্পৰ্কেও উপস্থিত ৰাইজৰ আগত দাঙি ধৰে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক সঞ্জয় দত্তই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ লগতে আগন্তুক দিনত মহাবিদ্যালয়খনত বিশ্ববিদ্যালয়ৰ কাম-কাজ চলাই নিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। যাদৱ গগৈ, উদয় শংকৰ মোহনে আধৰাই আৰু ভূষণজ্যোতি সন্দিগয়ে সহযোগ আগবঢ়োৱা অনুষ্ঠানটিত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যতীন্দ্ৰ মোহন গগৈ, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতি অসমৰ সভাপতি লনাথ চৌখামে উপাচাৰ্যগৰাকীক আদৰণি জনোৱাৰ লগতে নিজৰ মন্তব্য প্ৰদান কৰে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়ক আজি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতিৰ লগতে শ্ৰী শ্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতক আজি সম্বৰ্ধনা জনোৱা হৈছে। গুৰুজনৰ নামত প্ৰতিষ্ঠিত এই ক্ৰীড়া বিশ্ববিদ্যালয়খনে আগন্তুক সময়খিনিত অসমৰ যুৱ প্ৰজন্মক যাতে সঠিক দিশত আগবঢ়াই নিব পাৰে এইখিনি প্ৰচেষ্টা তেখেতে নিশ্চয় ল'ব আৰু এই তেখেতৰ নেতৃত্বত অধ্যাপক যিজন দক্ষ উপাচাৰ্য ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা নিয়োগ কৰা হৈছে মাননীয় উপাচাৰ্য অধ্যাপক ডক্টৰ জয়প্ৰকাশ বাৰ্মা তেখেতৰ নেতৃত্বতে যাতে আমাৰ সমাজখনে আগবাঢ়ি যাব পাৰে, লগতে অনিৰুদ্ধদেৱৰ অনুৰাগী যিসকল আমাৰ গুৰুজনৰ যিখিনি লোক আমাৰ আমি মানুহ আছে, যিখিনি লোক আছে, এইসকলে তেখেতসকলৰ যাতে তেখেতৰ সপোনবিলাক যাতে ইয়াৰ দ্বাৰা বাস্তৱায়িত হয়। যিগৰাকী নতুনকৈ পণ্ডিত তুল্য উপাচাৰ্য আমাক নিয়োগ কৰিছে তেখেতক আমি সম্বৰ্ধনা জনোৱাৰ লগতে আমাৰ এটা কথা আছে যে আমি ভাবিছোঁ যে যিখন আমাৰ অস্থায়ীভাৱে এতিয়া কাৰ্যালয়টো চলাই আছে, তেনে এটা কাৰ্যালয় অস্থায়ীভাৱে চলাই আছে অনিৰুদ্ধৰ যিখন ক্ৰীড়া বিশ্ববিদ্যালয়, আমি ভাবিছোঁ সেই কাৰ্যালয়টো আমাৰ ইয়াতো যথেষ্ট আহল বহল ব্যৱস্থা আছে, প্ৰয়োজন সাপেক্ষে যদি বিচাৰে আমি হয়তো সেইটো এটা প্ৰস্তাৱ আমি দিম। এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানটিত মটক সন্মিলনৰ সভাপতি চন্দ্ৰ সেনাপতি, মহাবিদ্যালয়খনৰ অধ্যক্ষা ডক্টৰ দীপা গোস্বামী, মটক যুৱ ছাত্ৰ সন্মিলনৰ উপাচাৰ্য যতীন দিহিঙীয়াকে প্ৰমুখ কৰি মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু বহুসংখ্যক লোক উপস্থিত থাকে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক হিৰণ্য সেনাপতিয়ে শলাগ জ্ঞাপন কৰাৰ পাছতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, পঞ্জীয়ককে ধৰি উপস্থিত ৰাইজে মহাবিদ্যালয়খন পৰিদৰ্শন কৰি ভৱিষ্যতৰ বাবে কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।